হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে সেৱা জনাই মই অন্য এটি ভিডিঅ'লৈ আহিছোঁ। আজি ৩ নং পুষ্পবন, গোলাঘাট লক্ষীবাৰী। আমাৰ ইয়াত গোলাঘাট লক্ষীবাৰী পৰে ৩ নং পুষ্পবন। আৰু ইয়াতে আমাৰ নামঘৰত অবিৰত ভাগৱত 7 দিন 7 ৰাতি হ'ব। আৰু আমি চাকি দিবলৈ আহিলোঁ এয়া। আৰু মাহঁতৰ ঘৰৰ মানে ৩ নং পুষ্পবন, মোৰ মা ঘৰ। বিশেষকৈ আমাৰ ঘৰ লক্ষীবাৰীত। লক্ষীবাৰীৰ পৰা আমাৰ ৩ নং পুষ্পবনলৈ আহিব লাগে, অলপ দূৰ 3 কিলোমিটাৰমান আহিব লাগে। আৰু সেই ভাগৱত চলি আছে আমাৰ 3 নং পুষ্পবনত। আপোনালোক সকলো আহিব। আপোনালোকৰ পদলৈ আমাৰ উৎসাহিত আৰু আমাৰ ফালৰ পৰা আপোনালোকৰ শ্ৰীজনক সেৱা জনাইছোঁ। আৰু এয়া নামঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ, চাকি বন্তি লৈ সেৱা এটা কৰি লৈছোঁ। চাওকচোন, নামঘৰৰ ভিতৰখন ইমান ধুনীয়াকৈ সজাইছে পৰাইছে। বহুত ভাল লাগিছে সঁচাকৈ পৰিৱেশটো দেখিয়েই। ইমান ধুনীয়াকৈ ৰাইজে মানে সজাইছে নামঘৰ ভাগ, চাওকচোন। আৰু নামঘৰলৈ হওক, মন্দিৰলৈ হওক বা এনেকৈ আঠখেলীয়ালৈকে হওক, মানে নামঘৰ মন্দিৰ য'তে হওক, মানে সোমাই আহিলে ইমান ভাল লাগে নহয় মনবিলাক। চাওকচোন, মনৰ দুখ চিন্তা সকলোবিলাক আঁতৰি যায়, যেন ভগৱানে আজি কিবা এটা দিবই যেন নামঘৰত বা মন্দিৰতেই হওক, ভগৱানে যেন কিবা এটা পাম এনেকুৱা লাগে। ইমান ভাল লাগে নহয়। আপোনালোকৰ বাৰু ভাল লাগেনে? মনত মানে যিবিলাক থাকে দুখ চিন্তা সকলোবিলাক আঁতৰি যায় আৰু মনবিলাক সঁচাকৈ বহুত ভাল লাগে নামঘৰত সোমাই। আৰু বিশেষকৈ 7 দিন 7 ৰাতি মানে চলি থাকিব ভাগৱত আমাৰ ইয়াত। আপোনালোকেও আহিব, চাকি শৰাই দিবহি পাৰিব। 3 নং পুষ্পবন পৰে, 3 নং পুষ্পবন। এয়া নামঘৰলৈ সোমাই আহিছোঁ, চাকি দিমগৈ আৰু জ্বলামগৈ। ৰাইজ আহিছে গৈছে, এনেদৰে গৈ আছে আহি আছে ৰাইজ। এয়া নামঘৰত সেৱা জনাইছোঁ। সেৱা জনাই এয়া সোমাই আহিছোঁ নামঘৰ ভিতৰলৈ। আৰু লগত আহিছে শাহুমা আহিছে আৰু বৌ আহিছে, ল'ৰাটো আহিছে। এয়া বৌ, এয়া শাহুমা, ল'ৰাটো বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলিব 13 তাৰিখৰ পৰা, সেইবাবে চাকি কচু দিবলৈ আহিলোঁ। চাওক, চাকি বন্তি জ্বলাই আছে ৰাইজে। ইমান ধুনীয়া লাগিছে নহয় নামঘৰ ভাগ, চাওকচোন। সঁচাকৈ বহুত ভাল লাগিছে। ৰাইজে মানে নামঘৰ ভাগ ইমান ধুনীয়াকৈ